ষ্টুডেণ্ট আজি আমি ক্লাছ 10ৰ এচিড ক্ষাৰকাৰ লৱণ এই চেপ্টাৰটোৰ অনুসৰণি 10 নম্বৰ কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। কুৱেশ্যনত কি হৈছে এবাৰ পঢ়িছোঁ। কুৱেশ্যনত কৈছে পৰীক্ষা নং এ আৰু বিত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ'ল। পৰীক্ষা নং এত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নং বিত এচিডিক এচিড যোগ কৰা হ'ল। এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে। এতিয়া কোনটো পৰীক্ষা নং বেছি বেগেৰে ভৰভৰণি ওলাব। চ' আমাক এনেদৰে কৈছে যে এটা বিকাৰ এ লোৱা হৈছে বেলেগ এটা বি লোৱা হৈছে, য'ত এটাত লোৱা হৈছে হাইড্ৰক্লৰিক এচিড আৰু আন এটাত লোৱা হৈছে এচিডিক এচিড। তাত কৈছে আমি ইয়াতে সমান সমান দৈৰ্ঘ্যৰ মানে দুডাল মেগনেছিয়ামৰ ফিটা আমি ইয়াত ৰাখি দিছোঁ, এই পৰীক্ষানত ৰাখি দিছোঁ। ইয়াৰ পিছত কি হৈছে, আমাক সুধিছে যে পৰীক্ষানল কোনটো পৰীক্ষানত বেছি বেগেৰে ভৰভৰণি ওলাব। তেনেহ'লে আমাক প্ৰথমে বুজিব লাগিব যে ইয়াত ভৰভৰণি কি ওলাব। চ' ভৰভৰণি ওলোৱাৰ কাৰণ এইটোৱেই যে কি হয়, আমি জানো যে যেতিয়া এটা ধাতু আৰু কি হয় এচিডে বিক্ৰিয়া কৰে, তাৰ ফলত হাইড্ৰজেন গেছ উৎপন্ন হয়, লগতে এটা লৱণ উৎপন্ন হয়। এই যে হাইড্ৰজেন গেছ আৰু লৱণ উৎপন্ন হ'ল, ইয়াৰ ফলত কি হয়, এই যে হাইড্ৰজেন ওলাইছে ইয়াতে হাইড্ৰজেন গেছটো ওলোৱাৰ ফলত কি হয়, ভৰভৰণিৰ সৃষ্টি হয়। ঠিক আছে। চ' এই কাৰণে ভৰভৰণিৰ সৃষ্টি হ'ব। অবভিয়াছলি ইয়াতে আমি দেখা পাইছোঁ ধাতু হৈছে মেগনেছিয়ামৰ ফিটা, ত' মেগনেছিয়াম আৰু এচিড হৈছে কি, এচিড যেনেকৈ HCl আৰু ইয়াত এচিডিক এচিডৰ কথা উল্লেখ কৰা হৈছে। দুয়োটাৰ ক্ষেত্ৰতেই ভৰভৰণি ওলাব, কাৰণ দুয়োটাই এচিড হয়। কিন্তু এতিয়া ক'ব লাগে যে ইয়াৰ ভিতৰত ইয়াত কোনটো এচিডৰ কাৰণে বেছি ভৰভৰণি, মানে কোনটো হাইড্ৰজেন বেছি ওলাব আৰু ভৰভৰণিৰ সৃষ্টি বেছি হ'ব, সেইটো আমাক ক'ব লাগে। ঠিক আছে। চ' এইটো চোৱা, আমি এনচাৰটো কেনেদৰে লিখিম। চ' এনচাৰটো এনেদৰে লিখিম যে পৰীক্ষা নল এত বেছি বেগেৰে ভৰভৰণি ওলাব। পৰীক্ষা নল এত বেছি বেগেৰে ভৰভৰণি ওলাব। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো যে আমাক এনেদৰে বুজিব লাগিব যে ভৰভৰণি কেতিয়া বেছি ওলাব, যেতিয়া কি হ'ব, বিক্ৰিয়াটা অতি বেগেৰে যেতিয়া ঘটিব। এই এচিড ধাতু আৰু এচিডৰ মাজত যেতিয়া বিক্ৰিয়াটো সোনকালে ঘটিব, আৰু সিমানে কি হ'ব, ইয়াত হাইড্ৰজেন গেছ বেছি উৎপন্ন হ'ব আৰু তাৰ ফলত ইয়াৰ ভৰভৰণিটো বেছি হ'ব। এই যে বিক্ৰিয়াটো স্পীড তীব্ৰভাৱে কেতিয়া হ'ব, যেতিয়া এচিডটো যিটো এচিড মানে অম্ল যিটো আছে, ইয়াত যিটো এচিড য'ত ব্যৱহাৰ কৰিছে এইটো তীব্ৰ হ'ব লাগিব, মানে ষ্ট্ৰং হ'ব লাগিব, তেতিয়াহে এই বিক্ৰিয়াটো সোনকালে ঘটিব আৰু হাইড্ৰজেন গেছ উৎপন্ন বেছি হ'ব আৰু ভৰভৰণিৰ সৃষ্টি হ'ব। চ' এইকাৰণে আমি এনচাৰটো এনেদৰে লিখিম যে হয়, পৰীক্ষা নল এত বেছি বেগেৰে ভৰভৰণি ওলাব। তাৰপিছত ইয়াৰ কাৰণটো হৈছে, আমাক সুধিছিল নহয় কিয়। চ' ইয়াত কাৰণটো হ'ব HCl এটা তীব্ৰ এচিড, হয়নে, আনহাতে এচিডিক এচিড এটা মৃদু এচিড। তো আমি বুজিলোঁ এত পৰীক্ষা নল এত বেছি বেগেৰে ভৰভৰণি ওলাব, কাৰণটো হৈছে HCl এটা তীব্ৰ এচিড আৰু যে এচিডিক এচিড এটা এটা মৃদু এচিড, হয়নে। চ' ইয়াৰ যে এই যে HCl যে এটা তীব্ৰ এচিড, ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে যে HCl পানীত সম্পূৰ্ণভাৱে বিয়োজিত হয়, বেছি হাইড্ৰজেন আয়ন উৎপন্ন কৰে, আয়ন দিয়ে। কিন্তু এচিডিক এচিডে আংশিক বিয়োজিত হয়, মানে আংশিকভাৱে ভাঙি গৈ কি কৰে, এই হাইড্ৰজেন আয়নটো দিয়ে। চ' বেছি নিদিয়ে। চ' এজ কম্পেয়াৰ টু HCl, এই এচিডিক এচিডটোৱে কি কৰে, হাইড্ৰজেন আয়ন পানীত কম দিয়ে। চ' সেয়েহে কোৱা হৈছে HCl যি হাইড্ৰক্লৰিক এচিডে মেগনেছিয়াম ফিটাৰ লগত বিক্ৰিয়া কৰি, হয়নে, বেছি তীব্ৰভাৱে বিক্ৰিয়া কৰি অধিক হাইড্ৰজেন গেছ উৎপন্ন কৰে, ফলত পৰীক্ষা নল এত ভৰভৰণি বেছি বেগেৰে ওলাব। ঠিক আছে, এইটো এনচাৰ লিখি লোৱা তোমালোকে। থেংক ইউ।